বন্ধুসকল কি খবৰ? প্ৰায় মানুহে মোক সুধি থাকে মই কি কৰোঁ। আজি আপোনালোকক দেখুৱাম মই কি কৰোঁ। মই বিয়া, সভা, পূজা আদি পেণ্ডেলবোৰ সজাওঁ, ইয়ানি ফ্লাৱাৰ ডেকোৰেশ্যন কৰোঁ। আজি মোৰ বস্তুখিনি আপোনালোকক দেখুৱাওঁ, চাই থাকক। এইখিনি চাওক, মোৰ ফুলখিনি সজোৱা ফুলখিনি ৰ'দত দি দিছোঁ অলপ। এয়া চাওক, বহুত ফুল পাত কিবা কিবি। এইটো চাওক, নাৰ্জী ফুল প্লাষ্টিকৰ। এয়া চাওক, ওলমা ফুল এইবিলাক ওলমা ফুল। আৰু এইটো এটা কোৱালিটি ফুলৰ, এইটো এটা কোৱালিটি আৰু আছে। এয়া চাওক, পাতকেইটা চাওক, কোনকেইটা ভাল লাগে আপোনালোকে কমেণ্টত জনাব প্লিজ। এইখিনি চাওক, ফুলৰ কোৱালিটি হোৱাইট। এইকেইটা চাওক, সৰু সৰু ফুল। আৰু এইয়া চব নতুন, এইবিলাক ওলমা ফুল। ফালেও আছে, এইয়া গোলাপ ফুল আছে ইয়াত। আৰু এইকেইটা চাওক, এইখিনি মই সজাওঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।